ৰেচিপি লৈ আহিছো এই চাওক দেখিছে আজি মই বনাম কেৱল মোৰ মায়ে বনাই থাকে মেগী বনাই দি থাকে আজি মই বনাম বুলি ভাবিছো কেৱল মোৰ মাৰ জ্বৰ উঠি আছে এনে মই আজি বনাম চাই থাকা ডাঙৰ গেছটো জ্বলালো তাৰপৰা তেল দিম আমি এয়া তেল জ্বলাই পাইছো এটা তেলটো দিম মই তেল দিয়া হল মই এটা বেলেগ এটা মই এটা গৰম হওক তাৰপৰা পিয়াজ দিম তাৰপৰা গাজটো দিও নাজানো মোৰ হাতত ভাল হয় না বেয়াই হয় নাজানো এতিয়া মাৰ দৰে হয় না নহয় ফাৰ্ষ্টবাৰ ট্ৰাই কৰিছো আৰু মই অলপমান গেছটো জ্বলাতে অলপমান ভিৰো লাগি আছিলে মোৰ এতিয়া মই পিয়াজটো দি আছো পিয়াজ দি আছো মই এতিয়া এনেকে কৰি মই পিয়াজটো দিম চাওক এতিয়া মই গাজৰ দি আছো গাজৰ দি আছো এতিয়া মই গাজৰ দি আছো এয়া তাৰপৰা মই বিনটো দিম আপোনালোকে বিচাৰিলে আপোনালোকে বিলাহীও দিব পাৰে কেৱল মোৰ মাৰ জ্বৰ উঠি আছে বিলাহীটো এতিয়া এনে দিয়া নাই মই নহয় দিলো হয় বিলাহীটো এতিয়া মই এইটো দিলো বিনটো দিম এতিয়া বিন দিয়া হৈ গ'ল মোৰ এতিয়া অলপমান লাৰি দিওঁ এতিয়া মই জলকীয়া দিলো মই এতিয়া অলপমান লাৰি দিওঁ ৰেডি কৰি দিছো বাৰু কণীটো দিওঁ কণীটো দিলো বাৰু এতিয়া এতিয়া মই মেগীটো দিম মেগীটো দিলো এতিয়া মছলাটো দিওঁ মছলাটো দিলো বাৰু এতিয়া এইখিনি লাৰি দিওঁ এতিয়া পুৰা ৰেডি হৈ গ'ল এতিয়া ভাজা হৈ গ'ল বাৰু এতিয়া মই পানীটো দি দিওঁ এতিয়া মই 2 মিনিট ঢাকনি মাৰি থৈ দিম তাৰপৰা 2 মিনিট পিছত আপোনালোকক দেখাই আছো মই এতিয়া মোৰ ৰেচিপিটো হৈ গ'ল এয়া ঢাকনিটো গুচাই দিলো বাৰু এতিয়া মই হৈ গ'ল এতিয়া মোৰ ৰেচিপি দেখিছে এই চাওক এয়া বন্ধ কৰি দিলো দেখিছে কাহি এতিয়া মই খাম মাৰ এতিয়া গাটো বেয়া হৈ আছে সেইকাৰণে মাক অলপ পিছত দিম 5 মিনিটত খাই লওক মই এটা খাব ওলাও নিজৰ হাতেদি বনোৱা ৰেচিপি চাওক দেখিছে নাই কালাৰটো কি বঢ়িয়া হৈছে দেখিবলৈ ৰবক খাই পেলাই কওক বঢ়িয়া হৈছে তামান গৰম ৰবক ঠাণ্ডা হ'ব দিয়ক
তো এটা এইখিনি আছে খাব পৰা নাই পেটত এনেকে হেঁচিব পৰা নাই বঢ়িয়া লাগিছে খাই তো যদি ভিডিওটো ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু টেক কেয়াৰটো কৰি দিব বাই বাই টাটা আৰু যোন মাহে মোৰ ভিডিও নতুনকৈ চাই আছে সেইটো শ্বেয়াৰ কৰি দিব বাই বাই টাটা সরি মই এটা গাঁৱৰ ভাষাত কৈ দিছিলোঁ যোন মাহে চাই আছে বুলি মাফ কৰিব যোনবিলাকে চাই আছে মোৰ ভিডিও নতুনকৈ এইটো শ্বেয়াৰ কৰি দিব ভিডিওটো বাই বাই টাটা এইখিনিতে আমি ভিডিওটো সামৰো আৰু নতুন এটা তামান ভিডিওৰ লগত আমি আৰু আহিম বাই বাই টাটা